Hey guys, good morning. Khubrobat and Khubrobat from my home. Back into my YouTube channel and welcome to my new vlog. So guys, আজি কথা কেটা কওঁ কি লাজ লগা চাইছে বহুত দিনৰ vlog বনা নাই. So guys, আজিকালি যতে খুদে vlog বনা নাই কিয় বনোৱা কি ৰিজনত ইনষ্টাগ্ৰামত মেছেজ কৰি থাকে ফলো কৰি থাকে চিনি পোৱা সকলে জনে মোক চিনি পায় তেওঁলোকে সবে সুধি থাকে vlog বনা নাই কি ৰিজনত. So আপোনালোক গুটেখিনি বুজাই কম so আজি vlogটো আদিপৰা আৰম্ভ কৰিম. So আপোনালোকে ভিডিওটো চাওক আৰু ভিডিওটো কেনেকুৱা পায় নিশ্চয় কমেন্ট কৰি জনাব. মই ভবা নাছিলো গাইছ আপোনালোকে ইমানখিনি মোৰ ভিডিওবোৰ চাই ইমান ভিডিওবোৰ চাবৰ কাৰণে অপেক্ষা কৰি থাকে বুলি so ইমানখিনি মৰম দিয়াৰ কাৰণে দিলছে ধন্যবাদ গাইছ আজি এইটো ভিডিও মোটিভেশ্যনৰ পৰা কাৰণে মই ভিডিওটো বনাই আছো আপোনালোকক গোটেইখিনি ভিডিওটো বুজাম সো ভিডিওটো সম্পূৰ্ণকৈ চাওক আৰু স্কিপ নকৰে চাওক অলপ স্কিপ কৰে তেনেহলে আপোনালোকে বহুতখিনি মিষ্টেক কৰিব পাৰে সো স্কিপ নকৰে সম্পূৰ্ণকৈ চাই থাকক এণ্ড এই ব্লগটো বহুত ইণ্টাৰেষ্টিং হ'ব সো বলক তেনেহলে ভিডিওটো আৰম্ভ কৰোঁ সো এতিয়া সময় আছে 6:42 দেখিছে আপোনালোকে ৰাতিপুৱা ঘৰে পিন লৈছো ক'ত যাম আপোনালোকে গোটেইখিনি গম পাব সো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক জোতা পিনি হৈ গ'ল এতিয়া দোকানীখন উলিয়াব লাগে দোকানীখনৰ অৱস্থাই বেয়া হৈছে পুৰা বোকা বোকা দোকানী পামটো আছে নে চেক কৰিব লাগে দোকানী ওলাব লাগে দোকানী লৈ ঘড়ী পিনি জোতা আপুনি ৰেডি ক'ত যাম কি কৰিম গোটেইখিনি আপোনালোকে বুজাই পাব আগত চাই থাকক আপোনালোকে গোটেইখিনি গম পাই থাকিব So guys, আসলে ৰাতিপুৱাৰ সৰু কিছুমান পৰিবেশ সো নিস্তব্ধ মনৰ পৰিবেশ সো ইয়াতে অলপ দেখাই দিলো আপোনালোকক দেখাই লম এফালে আছে গিৰাদাৰ নদী য'ত আগত মই ইয়াৰ আগৰ যোনটো ব্লগ বনাইছিলো সেই ব্লগটো য'ত বনাইছিলো আপোনালোকক দেখুৱাইছো চাওক অলপ জুম কৰিলে ইয়াৰ পৰা দেখাব পাৰিম কিন্তু সৰু মেছেজ দিয়া দিব আহিছিলো আপোনালোকক ইয়াতে আহিছিলো এটা চিনেমেটিক শ্বট বুলি কৈছিলো যে এইটো হ'ল গিৰাদাৰ নদী এফালে নদী এফালে জংঘলত দেখিছে গছ গছনি আছে এই পৰিৱেশৰ মাজত যাব লাগে এতিয়া ক'ত গৈ আছো আপোনালোকে গোটেইখিনি গম পাব চাই থাকক নদী বাঢ়ি আছে পুৰা That's a beauty morning view Her Mahante Agora eu depois le blog जा पानी पड़े फले रास्ता बाइक रास्ता মানে পৰিৱেশ বেয়া হৈছে পানীৰ ফলত বৰষুণৰ পানী বানপানী চৰি ইফালে পানী আহি আছে মই দোকানী য'ত যাব ফাইনেলি গাইজ ক'ত আহিব আপোনালোকক দেখুৱাই চাওক এইটো চাওক এটা আমাৰ প্ৰকাণ্ড ফিল্ড দেখিছে আপোনালোকে আগত যে বনাইছিলোঁ যোনটো আছাম পুলিচ প্ৰিপেৰেশ্যন ব্লগ ভিডিঅ' এটা ঢালিছিলোঁ আপোনালোকে চোৱা নাই যে লিংক ডিছক্ৰিপশ্যন বক্সত আছে গৈ চাই ল'ব আপোনালোকে কথাখিনি কওঁতেও মিষ্টেক হৈ আছে বহুত দিন হ'ল যে ব্লগ বনোৱা নাই চ'
ইয়াত আহিছোঁ আজি ৰানিং কৰিবলৈ। চ' 2018 চনৰ পৰা যোনটো ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ, আগতো প্ৰায় 3-4 মাহ আগতে দিছিলোঁ, ব্লগ ঢালিছিলোঁ, কিন্তু আজি আকৌ ঢালিছোঁ। তেনেকুৱাই বন্ধ হৈ যায়, কেতিয়াবা খোলা হয়, কেতিয়াবা পষ্টপেণ্ড কৰি দিয়ে, তেনেকুৱা ধৰণৰ কিবা কিবি হৈ আছিলে। কিন্তু এইবাৰ ফিক্স এণ্ড ফাইনেল বুলি কৈছে। চ' সেইকাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ, আহিছোঁ ৰানিং কৰিবলৈ। চ' গাইজ বহুত দিনৰ পিছত মানে মোবাইলটো ধৰিছোঁ হাতত, চব হাতটো বহুত বিষাই আছে। তো ইয়াতে দুজন ভাইটি পালোঁ, দুজন ভাইটিয়ে কি কয় চাওঁ আপোনালোকক। কৈ আছে চাইকেলটোত ব্ৰেক নাই, কিবা হয়। আমাৰ চাইকেল হয় দুকাটি, তাৰ নাম দুকাটিয়ে, গম পাইছে নাই? এই চাৰিওফালে হাই বুলি কৈ দিয়া, হাই বুলি হাই বুলি কৈ দিয়া। নাম কি তোমালোক দুটাৰ? নাম দাস। তোমাৰ কি? পবিত্ৰ দাস। পঢ়ি আছানে? পঢ়ি আছোঁ। কোন ক্লাছত? 2। তুমি কিহত? মই 4-5। অ' আইটি 5ত। দুটাতে নে 4-5 দুটাত নেকি? মই 5ত কাগজ লিখিছোঁ, 5ত। অঁ ভাইটি 5ত হ'ব মানে এইবাৰ। চ' ভাইটিকেইজন পাই ইয়াতে আহিছে, দেখিছে ভাইটিকেইজন। তুমি অলপ ৰানিং কৰিব আহিছা নেকি? এনেই আহিছা? ঘৰ ক'ত তোমালোকৰ? ঘৰ ক'ত? এইফালে ভাইটিহঁতৰ ফিল্ডটোৰ ওচৰতে মানে ঘৰ। চ' ইহঁতে আহিছে, ভাল লাগিছে। আৰু না কিমান কিউট আছে ভাইটি, চোৱা না, চাওক না। চাইকেলখন ইহঁতে চলাবলৈ, দুকাটি ইহঁতে চলাবলৈ। ভাইটি নপৰিবা, খালি ব্ৰেক নাই, একো নাই, চাবা দেই, লাহে লাহে। অঁ নপৰিলে হ'ল খালি। চাবা, এইটো চলাব নোৱাৰে। চ' এজনে নোৱাৰিলে বেলেগজন গৈছে, মই চলাব পাৰিম বুলি। পাৰিলা? অঁ চেণ্ডেল খুলি লোৱা, তাৰপিছত চলাবা। বেলেগজনে বেয়া চলাইছে, দেখিছে গাইজ। লাহে লাহে যাবা, ব্ৰেক চেক নাই, পৰিবা। চিটতো পাইছে দুকাটি, আজ কিছি और के हाथ में। অ' চেইন পৰিলে। মানে মাজতে গাইজ কেতিয়াবা চেইনটো পৰি যায়, হয়নে? একো প্ৰব্লেম নাই, না মাছ গাৰ্ড আছে, না ব্ৰেক আছে, না কিবা কিবি আছে, একো নাই। চ' চাউণ্ড একো নাই, কিন্তু মাজে মাজে চেইন পৰি যায়। মানে ঘৰৰ পৰা আহোঁতে মানে 2বাৰমান পৰিলে চাগে মোৰ হাতৰ পৰাই। চ' এইটো ভাইটিয়ে চলাইছে, ভাইটিয়ে এবাৰ পেলালে। কি কৰে চাওক অলপ। চ' গাইজ এই ফিল্ডটোৰ বিষয়ে আপোনালোকক কিছুমান কথা নকওঁ। আগতে যোনটো আগৰ ব্লগত কৈছিলোঁ ইয়াত অল এবাউট বিষয়ে। চ' ফিল্ডটো ক'ত আছে, কি কৰিছে, কেনেকৈ কিমান মিটাৰ আছে, গোটেইখিনি আপোনালোকক কৈছোঁ অল এবাউট। চ' আপোনালোকে সেই ভিডিঅ'টো চাওক যদি ফিল্ডটোৰ বিষয়ে জানিব বিচাৰে। লিংক ডিছক্ৰিপশ্যন বক্সত আছে। চ' ভাইটিয়ে কি কয় বোলে আপোনালোকক, চাওকচোন গাইজ কি কয়। কোৱা কি? মোক লাইক কৰি দিয়া। তোমাক লাইক নে ভিডিঅ'ত লাইক? চ' ভিডিঅ'টো লাইক কৰি দিব গাইজ, দেখিছে? যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিবা। আৰু ইমান দিনে কৈ আছে আপোনালোকে গাইজ, থেংক ইউ ছ' মাছ। ইমান দিলছে গাইজ, ইমানখিনি আপোনালোকে মৰম দিছে। চ' ইমানখিনি ছাপোৰ্ট কৰিছে। চাইকেল চলাই কেনেকুৱা লাগিলে? দুকাটি চলাই। ইয়াৰ নাম দুকাটি, গম পোৱা নাই? কি ইয়াৰ নামটো কি? দুকাটি। দুকাটি, ইয়াৰ নাম দুকাটি। চ' কেনেকুৱা লাগিলে চলাই? ভাল লাগিলে। চাইকেল চেইন পৰিছে নাই? পৰিছিলে এবাৰ। অঁ দেখিছে, চলাই ভাল লাগিলে। চেইনটো পৰিছিলে, ব্ৰেক চেক নাই, চবেই কৈ আছিলে মানে ভাইটিক। ভাইটি নপৰাকৈ চ' গাইজ ৰানিং কৰি হৈ গ'ল। এতিয়া জাপ মাৰিব লাগে, দেখিছে? ৰানিংটো ভালকৈ কৰিব নোৱাৰোঁ, সেইকাৰণে অলপ নেদেখুৱালোঁ। চ' কোনো নাছিলে ৰেকৰ্ড কৰিবৰ কাৰণে। এতিয়া জাপ মাৰিব লাগে। জাপ মাৰাৰ সময়ত মানুহকেইটা আহিছে, অলপ ৰেকৰ্ড কৰি দেখুৱাব তেওঁলোকে। চাওক আপোনালোকে অলপ, যি হওক যিকোনো যিমান পাৰোঁ। চ' ৰানিং চানিং কৰি মেলি হৈ গ'ল। এতিয়া পূৰা বোকা আছিলে ইয়াতে। চ' আপোনালোকে কৈছোঁ যিমান পাৰিলোঁ। এতিয়া ঘৰ যাব লাগে। জোতাবোৰা পূৰা ভিজি গৈছে, আপোনালোকে দেখুৱাইছোঁ। দেখিছে জোতা পূৰা ভিজি গৈছে। এতিয়া জোতা লগাব লাগে, ইয়াত জোতা লগাই লৈ ঘৰ যাব লাগে। পূৰা বোকা আছে চাইডত, দেখিছে অলপ চলপ আপোনালোকে। চ' গাইজ ৰানিং চানিং কৰি কমপ্লিট, দেখিছে পূৰা ঘামি গৈছোঁ, গাটো পূৰা এনেকুৱা ঘাম ওলাইছে, চুলিটো এনেকুৱা হৈছে। এতিয়া ঘৰ যাব লাগে। আমাৰ দুকাটি চাওক, দুকাটি থৈ দিছিলোঁ, চবেই ইনচাল্ট কৰিছে। দুকাটি কথাটো মানে বহুত বেয়া লাগিছে। কোনোবাই কৈ আছিলে ইমানকৈ। চ' গাইজ দুকাটি কথাটো কোনোবাই কৈ আছিলে, দুকাটি এনেকুৱা চাইকেলত একো নাই, একো নথকা চাইকেলটোক এনেকুৱা কৈ আছে, নাম কি? চ' গাইজ এইটো জাষ্ট নামে দিছোঁ, জাষ্ট দুকাটি বুলি। কিন্তু চবেই জানে না এইটো চাইকেল বুলি। কোনোবাই অন্ধ মানুহজনক দি যদি চাই লৈ চুব দি ক'ব লাগে এইটো কি হয় বুলি ক'লে চাইকেল বুলি, চবেই জানে। তো নথকা বস্তুটো চাইকেল কিবা কিবি নাম দিছে বুলি কয়। জাষ্ট এটা মিম বনাবৰ কাৰণে, বেলেগক হহুৱাবৰ কাৰণে মই এইটো কৰিছিলোঁ। কিন্তু চবেই এনেকুৱা নেগেটিভলি কমেণ্ট দিছে বা কোনোবাই কৈছেও। চ' বেয়াও লাগিছে সেইটো কথা শুনি মোক। কিন্তু বাইদেৱে একো নাই, ভাল পজিটিভ মেছেজো আহিছে, কমেণ্টো আহিছে। তাৰ কাৰণে থেংক ইউ ছ' মাছ গাইজ, ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে।
চ' এতিয়া আমি ঘৰ যাব লাগে ঘৰত গৈ কিছুমান দেখুৱাম আপোনালোকক কিছুমান বহুত বেয়া মোৰ ইমান দিন বহুত বেয়া টাইম আহিছিলে চাইড গাইজ মে বি চবৰে আহে এটা টাইম এনেকুৱা টাইম আহে কোনোবা নেগেটিভলি হৈ যায় মানুহ ডিম'টিভেট হৈ যায় বহুতো তেনেকুৱাই আহিছিলে মোৰো সেইকাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ এতিয়া পূৰা ভোকো লাগিছে ৰাতিপুৱা 6:30 বজাত আহিছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ এতিয়া প্ৰায় 8:52 হ'ল দেখুৱাইছোঁ আপোনালোকক এইটো চাওক এতিয়া 8:52 হৈছে এতিয়া ঘৰ যাব লাগে চ' এতিয়া ঘৰ যাব লাগে এণ্ড ঘৰত গৈ আপোনালোকক দেখুৱাম চ' ব'লক ঘৰ যাওঁ উঠাও বেঠো ভাই চেণ্ট পৰিলে নেকি নাই তো কাটি উঠালোঁ এতিয়া যাব লাগে ফিল্ডটো এবাৰ চাই লওক আপোনালোক ফিল্ড দেখাইছোঁ এইটো হ'ল আমাৰ ফিল্ড ইয়াৰ বিষয়ে গোটেইখিনি আপোনালোকক ডিটেইলছত বুজাবৰ কাৰণে এটা ভিডিঅ' এটা বনাইছিলোঁ আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই যদি চাব লিংক ডিছক্ৰিপশ্যন বক্সতে আছে আপোনালোক আগতো কৈছিলোঁ চ' গাইজ এনেদৰে ৰানিং কৰি মেলি আহিলোঁ কমপ্লিট কৰি চ' এতিয়া ঘৰত আছোঁ চ' গাইজ যদি আপোনালোকে ভিডিঅ'টো অলপো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আমাৰ 1K ফেমিলি বহুত জলদি কমপ্লিট হ'ব চ' গাইজ প্লিজ ছাপোৰ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো চ' আমাৰ এই 1K ফেমিলি কমপ্লিট হৈ যাব বহুত জলদি আপোনালোকে যদি ছাপোৰ্ট কৰে তেনে চ' আপোনালোকৰ বাহিৰে কোনো চান্স নাই চ' আপোনালোকে ছাপোৰ্ট কৰিলেহে আগবাঢ়ি যাব পাৰিম চ' এনেদৰে ছাপোৰ্ট কৰি যাব গাইজ আৰু যোনকেইজনে মোক ছাপোৰ্ট কৰি গৈছে তেওঁলোকক দিলছে ধন্যবাদ দিলছে থেংক ইউ ছ' মাছ গাইজ অলপ নতুন ঠাই নতুন জেগা চ' নতুন এটা ষ্টৰী লৈ চ' তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ জয় অসম